নমস্কাৰ সকলোকে স্বাগত মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ সকলোবিলাক ভালে কুশলে আছে। আজিও এফালে যাব ওলাইছোঁ আৰু আজি আমি গৈ আছোঁ গোৱালপাৰাৰ এখন বিশেষ ঠাইখনৰ নাম হৈছে ৰাংচাপাৰা। নামটো নিশ্চয় আপোনালোকে শুনিছে, যিখন ঠাইয়ে 2016-17 বৰ্ষত যদি মোৰ ভুল হোৱা নাই অসমৰ মষ্ট ক্লিনেষ্ট প্লেচ অফ আছাম হিচাপে স্বীকৃতি লাভ কৰিছিলে, অৰ্থাৎ অসমৰ এখন চাফা গাঁও হিচাপে 2016-17 বৰ্ষত স্বীকৃতি লাভ কৰিছিলে। আৰু আজি আমি সেইখন ঠাইলৈকে গৈ আছোঁ। বহুত দিনৰ পৰা আশা আছিলে তালৈ যোৱাৰ আৰু আজি সময় ওলাইছে, গৈছোঁ। ভাবিছোঁ আহিছোঁ যেতিয়া আপোনালোককো অলপ দেখাওঁ আৰু গতিকে ভিডিঅ'টো আপোনালোকে আগলৈ চাই গৈ থাকক। আমি ইতিমধ্যে গাঁওখন পাবই হৈছে, প্ৰায় 1 কিলোমিটাৰমান দূৰত আছে ইয়াৰ পৰা। গতিকে ভিডিঅ'টো আগলৈ চাই থাকক। আৰু আমাৰ যাত্ৰা অব্যাহত আছে। চাওকচোন কেইটা সুন্দৰ পৰিৱেশ পাইছোঁহি। এইফালে আছে সেউজীয়া পাহাৰ, এইফালে সেউজীয়া পথাৰ আৰু এয়া হৈছে অস্ত যাবলৈ ওলোৱা বেলি। কি যে এটা সুন্দৰ পৰিৱেশ নহয় জানো। এনেকুৱা পৰিৱেশ পালে আৰু কি লাগে। মোৰ সঁচাকৈ এনেকুৱা পৰিৱেশ মোৰ বহুতেই প্ৰিয় হয়। আৰু গোৱালপাৰা হৈছে প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ এখন ধুনীয়া ঠাই, য'ত নেকি চাৰিওফালে কেৱল সেউজেৰে পৰিপূৰ্ণ এখন ঠাই। মই কিন্তু গোৱালপাৰালৈ আহি গোৱালপাৰা প্ৰাকৃতিক সৌন্দৰ্য প্ৰেমত কিন্তু বাৰুকৈয়ে পৰি গৈছোঁ। সঁচাকৈ মোৰ এই পৰিৱেশটো বহুতেই প্ৰিয় হয়। আৰু আপোনালোকেও এনেকুৱা ধুনীয়া সৌন্দৰ্য চাই মোৰ ভিডিঅ'টো আগলৈ গৈ থাকক আৰু মই আপোনালোকক ধুনীয়া দৃশ্য দেখুৱাই গৈ থাকোঁ। আহি পাই গ'লোঁ ৰাংচাপাৰা আৰু আহি কিনে ইয়াতে পাৰ্ক আছে। পাৰ্কত সোমালোঁ, অলপ ফটোশ্বুট কৰিলোঁ, যিহেতু ফটোশ্বুট কৰাটো জৰুৰী। আৰু এয়া চাওক কি ধুনীয়াকৈ এটা পানীৰ নিজৰা বৈ আছে। আৰু আগলৈ গৈ থাকোঁ ব'লক আমি।
গাঁওখনৰ ভিতৰ ভাগলৈ গৈ আছোঁ আৰু ইয়াৰ পৰিৱেশ চাওক চাৰিওফালে সেউজীয়া আৰু ৰাস্তা দেখিছেনে কেনেকুৱা পূৰা চাফা ক'তো পা দেখিলেও পাবলৈ নাই ফুমাৰি ভাত খাব পৰা অৱস্থা যিটো কয় সেইটোৱে আৰু ইয়াত মানে প্ৰত্যেক ঘৰৰ পদূলিৰ মুখে মুখে একোটা ডাষ্টবিন থাকে মানে বাঁহেৰে বনাই থোৱা থাকে তাত তেওঁলোকে জাবৰবিলাক নিৰ্দিষ্ট কৰি পেলাব লাগিব য'ত ত'ত কোনো জাবৰ পেলাব নোৱাৰে সঁচাকৈ এই গাঁওখন মানে বহুতেই শান্ত কোনো কোলাহল নাই যিটো নিৰ্জন পৰিৱেশ বুলি কয় সেই পৰিৱেশটোৱে না কাৰো এটা হাই উৰুমি নাই না গাড়ী মটৰৰ শব্দ না কিবা কোলাহলৰ শব্দ একদম ঠাণ্ডা এক নিৰ্জন পৰিৱেশ হয়তো হয় এইফালে আহি আহি এখন পাৰ্ক পালোহি খুবেই ধুনীয়া এখন পাৰ্ক সৰু সুৰা আৰু যিহেতু গাঁৱৰ মাজতে এনেদৰে ধুনীয়াকৈ আটোমটোকাৰিকৈ সজাই থৈছে সঁচাকৈ বহুতেই ভাল লাগিছে আৰু সন্ধিয়া হৈ আহিছে লাইট চাইটবিলাক অলপ জ্বলাই আছে আৰু এই যে বাঁহৰ গছৰ আগত যে ঘৰটো দেখিছে তালৈকে মই বগাবলৈ চেষ্টা কৰি আছোঁ এতিয়া বাঁহৰ চখলা টাইপত আছে বাঁহৰ বগাব লাগে আগলৈ যাব নোৱাৰোঁ পাছলৈ যাব নোৱাৰোঁ মাজতে লাগি ধৰি ফচি আছোঁ আৰু মোৰ যাত্ৰাটো অব্যাহত ৰাখিছোঁ ওপৰলৈ যাবলৈ তো চাই থাকক ভিডিঅ'টো
নোৱাৰোঁ আৰু বেয়া ভৰি বিষাই দেই। আৰু আজি আমি পাৰ্কৰ পৰা বিদায় লৈছোঁ, যিহেতু সন্ধিয়া হৈ আহিছে, আকৌ উভতি যাব লাগিব। তো ইমানেই আৰু, বহুতেই ভাল লাগিলে আহি। বিশেষ তেনেকুৱা দেখাবলগীয়া একো নাই, কিন্তু সঁচাকৈ কৈছোঁ আহি বহুতেই ভাল লাগিলে। এটা শান্ত পৰিৱেশ, যিটো পৰিৱেশ মাজে সময়ে লাগে। যিহেতুকে সন্ধিয়াও হৈ আহিলে, বেলিও ডুবিলে আৰু আমিও ঘৰলৈ উভতিছোঁ। আৰু আজি ভিডিঅ'টো ইমানখিনিলৈকে আছিলে। কেনেকুৱা পালে আপোনালোকে জনাব। যিহেতুকে আহিছোঁ, মোৰ এটা স্মৃতি হিচাপে থাকি যাব আৰু আপোনালোককো কেইবাৰো দেখুৱালোঁ। তো আপোনালোকে কেনেকুৱা পালে জনাব। যদি ভাল পাইছে, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ মাগিছোঁ বিদায়। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।